যদি তোমালোকে ভাল ৰিজাল্ট কৰিবলৈ সপোন দেখিছা, যদি কোনোবা পেৰেণ্টছে ভিডিঅ'টো চাইছে, আপুনিও যদি সপোন দেখিছে আপোনাৰ সন্তানক ভাল ৰিজাল্ট কৰাব মেট্ৰিকত, তেন্তে আপোনাৰ বাবেও এই আপডেটটো বহুত বেছি ইম্পৰ্টেণ্ট। হেল্ল' ষ্টুডেণ্ট, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026ত মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকৰ বাবে আহি পৰিছে 4টা ভাল খবৰ। তো ইতিমধ্যে তোমালোকে নিশ্চয় জানা যে মেট্ৰিক 2025 বহুত টান হৈছে। তো তোমালোকৰ 2026ৰ মেট্ৰিক পৰীক্ষাও কিন্তু বহুত টান হ'বলৈ গৈ আছে। কিন্তু তাৰে মাজত তোমালোকৰ বাবে আজি আমি লৈ আহিছো 4টাকে ভাল খবৰ। আৰু এই ভাল খবৰকেইটা তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট। ইয়াৰে 4 নম্বৰ যোনটো আপডেট আছে সেই আপডেটটো কিন্তু তোমালোকৰ বাবে একদম বহুত বেছি ইম্পৰ্টেণ্ট। কিয়নো তোমালোকে যদি ভাল ৰিজাল্ট কৰিবলৈ সপোন দেখিছা, তেন্তে এই 4 নম্বৰ আপডেটটোৱে কিন্তু তোমালোকক বহুত বেছি হেল্প কৰিব ভাল ৰিজাল্ট এটা কৰিবলৈ। লগতে ছাত্ৰ ছাত্ৰীসকল 4টা আপডেটেই তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅ'টো চাবা, তেতিয়া তোমালোকে বহুত উপকৃত। ছাত্ৰ ছাত্ৰীসকল, আমাৰ চেনেলত যদি তোমালোকে নতুন আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা, কিয়নো তোমালোকৰ এক্সাম ৰিলেটেড অফিচিয়েল আপডেট দি থকা হয়। গতিকে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে আমি আপডেটবোৰ দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যনটো পাই যোৱা। হোৱাটছআপ চেনেল আছে, সেই হোৱাটছআপ চেনেলত তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে গাইড কৰি থকা হয়, সম্পূৰ্ণ ফ্ৰী হয়, তোমালোকে জইন হৈ ল'বা। এই হোৱাটছআপ চেনেলৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে গৈ জইন হৈ ল'ব পাৰিবা। তাতে তোমালোকক বহুত ইম্পৰ্টেণ্ট আপডেটবোৰ দি থকা হয়। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজিৰ প্ৰথমটো গুড নিউজ হৈছে, তোমালোকে নিশ্চয় শুনিছা নাইট স্কুলৰ কথা। তো বহুতে নাইট স্কুলৰ কথা মুখ্যমন্ত্ৰীৰ মুখত শুনাৰ পিছতে তোমালোকে বহুত চিন্তিত হৈ পৰিছা যে তোমালোকৰ নাইট ক্লাছ হ'ব নেকি। তো তেনেকা নিচিনা নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে যিসকলে মেট্ৰিক 2026 দিব ৰুৰেল এৰিয়াৰ ষ্টুডেণ্ট প্ৰতিজনকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তোমালোকক প্ৰতি মাহে 300কে টকা দিব টিউচন কৰিবলৈ। অৰ্থাৎ তোমালোকে স্কুলত পঢ়া শুনা কৰাৰ পিছতো তোমালোক মেট্ৰিক পৰীক্ষা হোৱাৰ 6 মান্থ আগৰে পৰা তোমালোকক প্ৰতি মাহে 300কে টকা দি যাব, তোমালোকে যাতে ঘৰতে তেনেকে টিউচন কৰিব পাৰা। তো এতিয়াৰ পৰা তোমালোকে টিউচনৰ কাৰণে কিন্তু ইমান বেছিকে টকা খৰচা নহ'ব, কিয়নো শিক্ষামন্ত্ৰীয়ে তোমালোকক ফেব্ৰুৱাৰী মান্থলৈকে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছতে তোমালোকক পইচা দিয়া ষ্টাৰ্ট কৰিব। একদম ফেব্ৰুৱাৰীলৈকে তোমালোকক 300কে পাৰ মান্থ দিব টিউচনৰ কাৰণে। তো এইটো তোমালোকৰ বাবে বহুত ভাল এটা গুড নিউজ বুলি ক'ব পাৰি। তাৰপিছত 2 নম্বৰ আপডেটটো হৈছে, তো আমাৰ 2026ৰ মেট্ৰিক পৰীক্ষা বহুত টান হ'ব নে অলপ সহজ হ'ব? তো তোমালোকৰ এইটো প্ৰশ্নৰ আনচাৰ আমি এনেকে দিব পাৰিম যে তোমালোকে চাই যে HSLC 2025টো নিউ পেটাৰ্ণ ফাৰ্ষ্ট আছিলে, কিন্তু তোমালোকৰ HSLC 2026 নিউ পেটাৰ্ণ ছেকেণ্ড টাইম এক্সাম হ'ব। তো তোমালোকৰ HSLC 2025তকে কিন্তু HSLC 2026টো তোমালোকৰ আৰু বেছিকে টান হ'ব গৈ আছে। তো এতিয়া তোমালোকৰ বহুত বেছি টান হ'ব মানে কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন নিদিয়ে, তেনেকা চিন্তিত নহবা। কিতাপৰ পৰাই তোমালোকক প্ৰশ্ন দিব, কিন্তু তোমালোকৰ কিতাপৰ পৰা কেনেকা নিচিনা প্ৰশ্ন দিব সেইটো তোমালোকে বুজিব লাগিব। তোমালোকে সেইমতে পঢ়িব লাগিব, সেইমতে গাইড ফলো কৰিব লাগিব, তেতিয়াহে তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা বা তোমালোকৰ পৰীক্ষা বহুত সহজ লাগিব। তো ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত 3 নম্বৰ গুড নিউজটো হৈছে তোমালোকৰ যোনবোৰ স্কুল এইবাৰ HSLC 2025ত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টত বহুত পিছ পৰি আছে, সেইবোৰ স্কুলত স্পেচিয়েলি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে কৈছে যে স্পেচিয়েল ট্ৰেইনিং দিব, যাতে তোমালোকৰ সেই স্কুলবোৰত ৰিজাল্ট বহুত বেছিকে ভাল হয়। তো এইটো তোমালোকৰ বাবেও বহুত গুড নিউজ হয়, কিয়নো তোমালোকৰ যেতিয়া স্কুলত স্পেচিয়েল ট্ৰেইনিং হ'ব, তেতিয়া কিন্তু তোমালোকৰ ৰিজাল্ট ভাল হোৱাৰ বহুত সম্ভাৱনা বেছি থাকিব। তো তোমালোকৰ বাবে এইটো গুড নিউজ হয়। তাৰপিছত 4 নম্বৰ আপডেটটো তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট। যদি তোমালোকে ভাল ৰিজাল্ট কৰিবলৈ সপোন দেখিছা, তেন্তে এই আপডেটটো বহুত বেছি ইম্পৰ্টেণ্ট। বা যদি কোনোবা পেৰেণ্টছে ভিডিঅ'টো চাইছে, আপুনিও যদি সপোন দেখিছে আপোনাৰ সন্তানক ভাল ৰিজাল্ট কৰাব মেট্ৰিকত, তেন্তে আপোনাৰ বাবেও এই আপডেটটো বহুত বেছি ইম্পৰ্টেণ্ট। তো ছাত্ৰ ছাত্ৰীসকল, আমি 2 নম্বৰ আপডেটটোতে কৈছিলো যে তোমালোকৰ 26ৰ মেট্ৰিক পৰীক্ষা বহুত টান হ'বলৈ গৈ আছে। তো তোমালোকে যদি সেইমতে ভাল গাইডেন্স ফলো কৰি পঢ়া, কেনেকা নিচিনা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব, সেইমতে তোমালোকে ভালকে চাই চিতি পঢ়া, তেনে ক্ষেত্ৰত কিন্তু তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা। ভালকে এতিয়াৰে পৰা তোমালোকে পঢ়া আৰম্ভ কৰি দিয়া, তেতিয়া তোমালোকে দেখা সপোন বাস্তৱত পৰিণত কৰিব পাৰিবা। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ৰিগাৰ্ডিং যদি কিবা ডাউট থাকে আমাক কমেণ্টছত সুধিবা, লগে লগে আমি তোমালোকৰ কমেণ্টছবোৰত ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম। তো আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে এই 4টা আপডেটে আছিলে। আশা কৰোঁ আপডেটখিনি তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'ত লাইক এটা কৰি দিবা, লগতে তোমাৰ বন্ধু বান্ধৱৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। লগতে আমাৰ চেনেলত যদি আজি নতুন আহিছা, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। থেংক ইউ।